हेलो एंड नमस्ते बंधुসকল वेलकम टू माय चैनल कुलदीप व्लग्स। तो माने गाइस আজি আমাৰ ভিডিঅ'টো হ'ব যাইছে আমাৰ চেঙা গাঁওখনৰ ওপৰত। তো চেঙা গাঁওখনৰ মানে বন্ধুসকল আমাৰ যিখন চেঙা গাঁও আছে সেই গাঁওখন মানে কি সাতখন মানে সৰু সৰু মানে কি ভাগত বিভক্ত। সেই মানে ভাগক মানে পাৰা হিচাপে কয় আৰু মানে সেই পাৰাৰ একোখনৰ নাম আছে। তো মই ভাবিছোঁ কি এই ভিডিঅ'টোত মানে কি এখন এখন পাৰাৰ এটা ডিটেইলিং ভিডিঅ' লৈ আহিম এপিসোড সিস্টেমত। তো মানে চেঙাৰ এটা গোটেই ডিটেইল ভিডিঅ' পাইছে। তো বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ মই যিখন পাৰাত থাকোঁ মানে চেঙাৰ সেইখনৰ নাম হ'ল বৰভিটা পাৰা। তো আজি মই মানে ভাবিছোঁ আজি আৰম্ভ কৰিম এই ভিডিঅ'টো বৰভিটা পাৰাৰ লগত। তো চেঙাখন মানে বিভক্ত 7টা পাৰ্টত আৰু সেই 7টা পাৰ্টক মানে পাৰা বুলি কোৱা হয়। আৰু গাইজ সেই 7খন পাৰাৰ নাম মই কৈ দিছোঁ এবাৰ। চেঙা বামপাৰা, চেঙা বৰচেঙা, চেঙা নপাৰা, চেঙা বৰভিটা পাৰা আৰু চেঙা হীৰাপাৰা আৰু লগতে চেঙা হালদিয়াপাৰা। মানে গাইজ মই চেঙাৰ যিখিনি ঠাইত থাকোঁ সেইখিনিক মানে বৰভিটা পাৰা বুলি কোৱা হয়। তো আজি মানে ভাবিছোঁ মই এই ভিডিঅ'টোত বৰভিটা পাৰাৰ এটা ডিটেইলিং ভিডিঅ' লৈ আহিছোঁ। মানে আৰম্ভ কৰোঁ আহক। তো গাইজ চেঙা গাঁৱৰ ভিডিঅ'টো মানে মই আৰম্ভ কৰিম এতিয়া মানে চেঙা বৰভিটা পাৰাৰ পৰা। তো ভিডিঅ'টো চাই থাকক। তো গাইজ মই মানে মোৰ লগত ৰাহুল ভাইকো লৈ লৈছোঁ, মানে মোৰ অলপ ভিডিঅ' বনাত মানে হেল্প হ'ব। তো ৰাহুল ভাই আজি কেনে লাগিছে লগত? মজা। তো মজা লাগিছে বোলে। বৰভিটা পাৰা গাইজ মানে ষ্টাৰ্টিং মানে প্ৰায় এইখিনি ঠাইৰ পৰাই হয়, প্ৰায় এইখিনিৰ পৰা গাইজ ষ্টাৰ্ট কৰিছোঁ প্ৰথম বৰভিটা পাৰাৰ নামঘৰটোৰ পৰা। এইটোৱে হ'ল বৰভিটা পাৰাৰ নামঘৰ। গাইজ মানে চেঙা বৰভিটা পাৰাৰ এইটো শিৱ মন্দিৰ। ভিতৰলৈ চাই লওক, ভোলে বাবা বহি আছে। জয় ভোলে বাবা কি জয় মহাদেৱ, হৰ হৰ মহাদেৱ। তো এখন মানে LP স্কুলো আছে বৰভিটা পাৰাত আৰু লগতে এটা অংগনবাড়ী কেন্দ্ৰ আছে। গাইজ এবাৰ স্কুলখন ভিতৰৰ পৰা দেখাই দিছোঁ। তো এইখনত মানে আমাৰ দেউতায়ো পঢ়িছিল, মানে আমাৰ মানে যিমান আছে গাঁৱৰ ল'ৰা ছোৱালী বেছিভাগে এইখনতে পঢ়িছে। এই বিদ্যালয়খনত মানে গাইজ ক্লাছ 5লৈকে আছে। তাৰপিছত 5ৰ পৰা মানে গাইজ হাইস্কুলত যাব লাগে। 6ৰ পৰা পঢ়িব লাগে তাত, 6ৰ পৰা 10লৈকে হাইস্কুলত যাব লাগে। তো গাইজ মানে শুনিলে হাঁহিব, মানে আমাৰ বৰভিটা পাৰাত মানে গাইজ দুখনে মানে দোকান আছে ক'বলৈ গ'লে, দুখনে দোকান। এইখন এখন আৰু এইখন এখন, এই দুখনে ক'ব গ'লে মানে বৰভিটা পাৰাখন গোটেইখন মানে ৰাস্তাৰ মানে ৰোডৰ ওচৰতে মানে এইখনে। আৰু মানে অলপমান ভিতৰুৱা ঠাই আছে সেইখনে দেখুৱাইছোঁ। এইটোৱে সেইটো ৰাস্তা যিটোৰে মানে ভিতৰলৈ যাব পাৰি। তো ভিতৰলৈ যাই এবাৰ দেখাই দিছোঁ ভিতৰলৈ মানে কেনেকুৱা। গাইজ মানে কি ইফালেও এটা ৰাস্তা আছে, এইফালেও যাই মানে শেষলৈ মানে দেখুৱাম কিমান লম্বা মানে কিমান ডাঙৰ বৰভিটা পাৰাখন আমাৰ। আহক আহক আহক, বলক বলক বলক, ভিতৰলৈ যাওঁ বলক, ভিতৰলৈ। তো ৰেডি যাবলৈ ৰাহুল ভাই আৰু মই পূৰা একদম সোমাই গ'লোঁ ৰাস্তাটোৰে। তো মানে বৰষুণ আহিছিল সেইবাবে ৰাস্তাৰ অৱস্থা চাওক। অ' ৰাহুল পৰিম নেকি? নপৰা দেই। তো মানে একদম আস্তে আস্তে যাব লাগিব, পৰিলে বাপাৰে ৰাস্তাৰ অৱস্থা। তো বোকা চকা পাছত থৈ ৰাহুল আৰু মই পূৰা একদম আগবাঢ়িছোঁ। তো মানে এইখিনিলৈকে আছে আৰু ইয়াত পৰ নাই আৰু ৰাস্তা আগত চেছ। তো শেষত মানে এইফালে একো নাই, পথাৰ 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 আছে ৰাস্তাটো ইফালে শেষ। এইখনে আমাৰ মানে মই থকা পাৰাখন বৰভিটা পাৰা। গাইজ ভিডিঅ'ৰ ষ্টাৰ্টিঙত মই দেখাইছিলোঁ যে বৰভিটা পাৰাখন ক'ৰ পৰা ষ্টাৰ্ট হৈছে, এতিয়া মানে ক'ত শেষ বৰভিটা পাৰাখন তালৈকে দেখুৱাম। গাইজ আম চাওকহে আম, এই আমৰ বতৰত আম নাখালে কি খাব, একদম কেঁচা কেঁচা আম। তো এইটো হ'ল মানে কিলোমিটাৰৰ পিলাৰ আৰু মানে ইয়াৰ পৰা নগাঁও 5 কিলোমিটাৰ। গাইজ মানে কি আহি আহি চেঙাৰ মানে লাষ্ট পালোঁ, মানে বৰভিটাৰৰ লাষ্ট এখিনি দেখি আছোঁ, চাই থাকক। তো মোটামুটি এইখিনিয়ে মানে বৰভিটা পাৰাৰ বাউণ্ডাৰী, আৰু ইয়াৰ পিছত মানে বেলেগ পাৰাও নাই। চেঙাৰো এইখিনিত বাউণ্ডাৰী, মানে চেঙাৰো এইখিনিত বাউণ্ডাৰী শেষ। আৰু যদিও মানে এইফালে এইখিনি ঠাইৰ পৰা মানে চেঙা নহয় বেলেগ গাঁও পৰে, হ'লেও মানে সেইফালে অলপ দূৰলৈকে 10 ঘৰমান মানুহ চেঙাৰ মানে আছে। মানে কি এইখিনিতে মানে বৰভিটা পাৰা শেষ, মানে বৰভিটাৰ পাৰাৰ পিছততো মানে গাঁও নাই ইফালে। তো মানে কি চেঙাৰো বাউণ্ডাৰী এইখিনিতে শেষ, এইখিনিৰ পিছত মানে কদমতলা পৰে। তো গাইজ এইখিনিয়ে। গাইজ আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো মানে শ্বেয়াৰ কৰি দিলেই হ'ল আৰু। তো গাইজ মানে নেক্সট ভিডিঅ'টো আপোনালোকে পাব চেঙা বামপাৰাৰ ভিডিঅ'। তো বামপাৰাখনৰ এটা মই ভিডিঅ' লৈ আহিছোঁ। তো আজিলৈ ইমানেই।